আৰম্ভ কৰিব তুমি বড়ো মই কাৰ্বি হি ডিমাচা হি চুতীয়া হি আহোম হি কছাৰী হি মুছলমান হি হিন্দু সেই আজি কলি দিনত এজন জ্ঞানী মানুহে কৈছে কলি দিনত শিক্ষিতৰ কাম নাই বুলি কৈছে। এই পদযাত্ৰা সদৰ জোনাইৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু ধুবুৰীলৈ টোটেল 800 কিলোমিটাৰ যাত্ৰা। এই 800 কিলোমিটাৰ যাত্ৰাত জনসাধাৰণক আমি সজাগ কৰিব বিচাৰিছোঁ আৰু জনসাধাৰণক ক'ব বিচাৰোঁ যে বিনাশকালে বুদ্ধি ওলোটা হয়। আমাৰ সমাজ ব্যৱস্থাটো চাওক, আমাৰ সমাজত শিক্ষিত মানুহৰ সংখ্যা কম নহয়, আমাৰ সমাজত বুদ্ধিজীৱীৰ সংখ্যা কম নহয়, আমাৰ সমাজত সাহিত্যিক সাংবাদিকৰ সংখ্যা কম নহয়। তথাপিও বৰ্তমান সমাজ ব্যৱস্থাত যিটো বিশৃংখল সমাজ ব্যৱস্থা, অৰ্থনৈতিক বিশৃংখলতা আৰু ৰাজনৈতিক অচলাৱস্থা, আপুনি চাব দোকানে পোহৰে গৈ পেলাই সোধক আজি বিক্ৰী বাটা একেবাৰে নাই। এটা যদি বিক্ৰী বাটা নাই তেনেহলে কি হ'ব? দেশৰ অৰ্থনৈতিক থানবান হ'ব। বিক্ৰী বাটা নাথাকিব, দেশৰ অৰ্থনীতি থানবান হ'ব। দেশৰ অৰ্থনীতি থানবান হৈ যোৱাৰ লগে লগে কোটি কোটি মানুহৰ জীয়াই থকাৰ প্ৰেৰণা খতম হ'ব। কোটি কোটি মানুহৰ জীয়াই থকা যেতিয়া প্ৰেৰণা খতম হ'ব, সৰু সৰু কথাত মানুহে হাই কাজিয়া কৰিবলৈ আৰম্ভ কৰিব। তুমি বড়ো মই কাৰ্বি হি ডিমাচা হি চুতীয়া হি আহোম হি কছাৰী হি মুছলমান হি হিন্দু, সেই মাজত যিটো সামাজিক বিশৃংখল সৃষ্টি হ'ব। সেইকাৰণে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ এতিয়া অৱস্থা নাই। ৰাজ্য চৰকাৰৰ চলাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰোৰ টকা, হাজাৰ হাজাৰ কৰোৰ টকা বেংকৰ পৰা লৈ পেলাই চলাই আছে। এনেকুৱাটো ব্যৱস্থাটো আপুনি ৰাজ্যে চলাব পাৰিব। হাজাৰ হাজাৰ কোটি টকা ধাৰ ল আৰু বিন্দাছ চলা। কিন্তু এই হাজাৰ হাজাৰ কোটি টকাৰ ধাৰ কোনে মাৰিব? হাজাৰ হাজাৰ কোটি টকা ধাৰ নিপীড়িত মানুহে মাৰিব। তথাপিতো আমাৰ শিক্ষিত মানুহবিলাকে দেখি পোৱা নাই, শুই আছে। আৰু বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ বনাবলৈ গৈ পেলাই আপোনালোকে দেখিছে বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ বনাবলৈ গৈ পেলাই আমাক এটা উপহাৰ দিলে, যিটো উপহাৰ দিলে জনবিস্ফোৰণ। আমি ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত 1 নম্বৰ স্থানত আছোঁ জনসংখ্যাৰ ফালৰ পৰা। তো অহাগত 5 বছৰত কি হ'ব? অনাগত 10 বছৰত কি হ'ব? এই পপুলেশ্যনৰ যিটো কোপ, আপুনি চাব এফালে পপুলেশ্যনৰ কোপ, এফালে অৰ্থনৈতিক মন্দাৱস্থা। যদি দুই পক্ষৰ কোপটো মানুহে সহ্য কৰিব কেনেকৈ পাৰিব? কিন্তু আজি শিক্ষিত চাম নিমান। গতিকে সেই ব্যৱস্থাৰ আমি চাইছোঁ যে মানুহক জীয়াই ৰাখিবৰ কাৰণে নাগৰিক ভাত্ৰা বা ভোটাৰ পেঞ্চন চালু কৰক। নাগৰিকৰ হাতত যেতিয়া টকা আহিব, ব্যৱসায় বাণিজ্যত গতি আহিব, ব্যৱসায় বাণিজ্যত যেতিয়া গতি আহিব দেশৰ অৰ্থনৈতিক মজবুত হ'ব। দেশৰ অৰ্থনৈতিক মজবুত হ'লে কোটি কোটি মানুহৰ জীয়াই থকাৰ প্ৰেৰণা আহিব। কোটি কোটি মানুহে যেতিয়া জীয়াই থকাৰ প্ৰেৰণা পাব, সেইখনহে প্ৰকৃত গণতান্ত্ৰিক সমাজ হ'ব। সেইকাৰণে এই এৱাৰনেছটো কৰা হৈছে। আৰু শিক্ষিতসকলক, বুদ্ধিজীৱীসকলক, সাহিত্যিক সাংবাদিকসকলক আমি এটা আহ্বান জনাই আছোঁ, আপোনালোকে কলম উঠাক। আজি কলি দিনত এজন জ্ঞানী মানুহে কৈছে কলি দিনত শিক্ষিতৰ কাম নাই বুলি কৈছে। যদি 10 বছৰ 20 বছৰ বা 100 বছৰৰ পৃথিৱীখন যোনে দেখি নাপায় সি শিক্ষিতৰ শাৰীত নপৰে। আজি বুদ্ধিজীৱীৰ কলমত তাকত নাই বুলি কৈছে যে সমাজক দিগদৰ্শন দিবলৈ বা জনসংখ্যা নিৰ্মূলৰ কাৰণে সূত্ৰ দিবৰ কাৰণে কি বুদ্ধিজীৱীৰ কলমত তাকত নাই বুলি কৈছে। সাহিত্যিক সাংবাদিক আপোনালোকে জানে, আপোনালোকৰ পৰ্টেলবিলাক নহ'লেতো মূল ষ্ট্ৰীমৰ যিটো মিডিয়া আছে এই লোকটোতো চব লুকাই গ'ল। গতিকে এনেকুৱা এটা ব্যৱস্থাৰে কেনেকুৱা এটা শৃংখলিত সমাজ ব্যৱস্থা বনাব পৰা যায় এই সম্পৰ্কে কোৱা হৈছে। আৰু আমি ইমানদাৰীত কৈছোঁ, এটা ইমানদাৰীত দুটা কথা কৈছোঁ। কংগ্ৰেছ আৰু বিজেপিক পলাই যাবৰ কাৰণে কোৱা হৈছে আৰু UPPL আৰু BPFক পলাই যাবৰ কাৰণে কোৱা হৈছে। কাৰণ আমি আশা ৰাখিছিলোঁ এওঁলোকৰ পৰা নৱপ্ৰজন্মই জীয়াই থাকিব পৰাকৈ নতুন আশা, নতুন ভাষা আৰু নতুন এটা প্ৰজন্মক জীয়াই ৰাখিব পৰাকৈ নৱভাৰত, আৰ্থিক ভাৰত সৃষ্টি কৰিব বুলি আমি আশা ৰাখিছিলোঁ। কিন্তু এওঁলোক নেতাগিৰি কৰিবলৈ গৈ পেলাই জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ গ'ল। গতিকে এওঁলোকক পলাই যাবৰ কাৰণে কৈছোঁ। কাৰণ ভোটাৰ যেতিয়া জাগ্ৰত হ'ব এওঁলোকৰ পলাই থাকিবলৈ জেগা নহ'ব। এইকাৰণে এই এৱাৰনেছ কৰা হৈছে। আপোনালোকৰ চাওক, সংখ্যাৰ খেলা এইসকল মানুহে কৰে যে যিসকল মানুহে ভাবে যে সংখ্যাটোৱে শ্ৰেষ্ঠ। কিন্তু আপুনি চাওক, আপুনি যদি ইমানদাৰ তেনেহ'লে আপুনি ইমানদাৰ, লাগিলে আপোনাৰ সংখ্যাই কম হওক, তাৰ লগত কথা নাই। আপুনি যদি বেইমান তো আপোনাৰ জনসংখ্যা বৃদ্ধি পাই কি হ'ব? কিন্তু এই ইমানদাৰ মানুহবিলাকৰ কাৰণে সমাজ বাচি থাকে। গতিকে এই ইমানদাৰ মানুহৰ ক্ষেত্ৰত আমি সংখ্যাত নুজুকো। দুজনো যদি ভাল মানুহ আছে হয় সি ভাল মানুহ, হাজাৰজনো যদি বেয়া মানুহ আছে তেনেহ'লে সি বেয়া মানুহ। পাণ্ডৱ 5 জন আছিল কিন্তু কৌৰৱটো 100 আছিল। এইকাৰণে সত্য আৰু ইমানদাৰীৰ ক্ষেত্ৰত আমি আপোচ কৰা নাই। সেইকাৰণে মানুহৰ সংখ্যাক লৈ খেলা নাই। সংখ্যাৰ ৰাজনীতি যেতিয়া কৰিবলৈ আৰম্ভ কৰিম সেইদিনাখন বেলেগ দলৰ নিচিনাই হৈ যাব। সেইকাৰণে তাৰ আমি ধ্যান দিয়া নাই। আইতাকা সময়ত আপুনি চাওক, এইটোতো আছেই, মই নিৰ্বাচন খেলিছোঁ আৰু নিৰ্বাচনটো খেলা হ'ব। কিয়নো আমি নিবিচাৰোঁ
আমি কঠিন কষ্ট কৰি সংগ্ৰাম কৰি মোৰ সতীৰ্থসকলক সংগ্ৰাম কৰোৱাই সতীৰ্থসকলৰ দুখ বেদনা বেলেগ এজনে আহি পেলাই জনপ্ৰতিনিধি হৈ পেলাই এওঁলোকে পাহৰি যাওক বুলি মই নাভাবোঁ। সেইকাৰণে মই যদি থাকোঁ বা এওঁলোক যদি থাকে আমি আমাৰ যিখিনি দুখ বেদনাবিলাক আমি বুজি পাম। কিন্তু বেলেগ এজন আহি পেলাই যদি সি জনপ্ৰতিনিধি হৈ গ'ল, আমাৰ মতে যদি আইনখন বনোৱাত যদি সি কৃপণালি কৰে, তেনেহ'লে তাতকৈ দুখজনক বিষয় নাথাকিব। এইকাৰণে গেৰাণ্টিড নিৰ্বাচন খেলিম। আপুনি নিশ্চয় একফালৰ পৰা চাবলৈ গ'লে নিশ্চয় বিচাৰিম। কিয় বিচাৰিম? তো জনসংখ্যাৰ ফালৰ পৰা আমি ক্ষুদ্ৰ। আমি জনজাতি বুলিয়েই কওক বা বড়ো মানুহ বুলিয়েই কওক বা মিৰি মানুহ বুলি কওক, বড়ো মানুহে জীৱনত মুখ্যমন্ত্ৰী হ'ব পৰা কেপাচিটি নাই, কাৰণ বড়ো মানুহে ছাতিখন এখন নাপায়। তেনেকুৱা ক্ষেত্ৰত যদি মৌকা পায়, যদি সুবিধা পায়, যদি সমাজখনে ভাল এটা মঞ্চ বনক বুলি ভাবে, তেনেহ'লে বড়ো মানুহবিলাকৰ যিটো চিন্তা ভাৱনা, যিটো মৰেলিটি আছে, যিটো সমানতাৰ ভাৱৰ এটা ব্যৱস্থা আছে, গতিকে বড়ো মানুহ মুখ্যমন্ত্ৰী হোৱাৰ একো আপত্তি নাই। কিবা আপত্তি থাকিব জানো? একো আপত্তি নাথাকিব।